তো কি খবৰ আশা কৰোঁ ভালেই পাই গ'লোঁ আমি জিঅ'ৰ পৰা পুৰা 1 বছৰৰ মেম্বাৰশ্বিপ ফ্ৰী যিটো নেকি যোৱাবাৰ 2017 মাৰ্চৰ পৰা আৰম্ভ হৈ যোৱাকালি শেষ হৈছিল আৰু মানে ৰাতি পৰা আৰম্ভ হয় যেটো আজিৰ পৰা আৰম্ভ হয় 2019 মাৰ্চলৈকে থাকিব সেইটো একেবাৰে ফ্ৰী পাই গ'লোঁ আৰু সেইটো আমি কেনেকৈ এক্টিভ কৰিম এই ভিডিঅ'টো দেখাম বলক আমি মোবাইলৰ স্ক্ৰীনত যাওঁ আৰু এই ভিডিঅ'টো আপোনালোকক দেখাওঁ আপুনি জিঅ' এপছটো খুলি ল'ব তাত আপোনাৰ একাউণ্টটো যদি ৰেজিষ্টাৰ কৰা আছে তেতিয়াহ'লে এপৰ দেখা দিব এখন ৰঙা বেনাৰ ফৰ ইয়াৰ ফ্ৰী তাত গেট নাট ক্লিক কৰি দিব দেখিছে মোৰ নাম্বাৰটো নাম আহি গৈছে মোৰ তলত আছে একদম প্ৰচেছ তাত ক্লিক কৰি দিব আমাৰ কমপ্লিট হৈ গ'ল এক্টিভ কৰা ঠিক আছে আপুনিও এনেদৰে কৰিব পাৰিব ষ্টেপকেইটা ফ'ল' কৰিব তো থেংক ইউ এই ভিডিঅ'টো চোৱাৰ বাবে আৰু যদি আপুনি এই আপডেটছটো চাই অলপলৈও ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু কিবা নতুন আপডেটছ আহিলে জনাব পাৰিম মই আপোনাক ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব বাই